নমস্কাৰ, মই গেন্ধেলিয়া পিৰিকপাৰাক নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক আজি আমি মেট্ৰিক পৰীক্ষাৰ পাছ হোৱা এজন ল'ৰাৰ লগত কথা পাতোঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী জগা। হয়, তুমি কোনখন স্কুলৰ পৰা পৰীক্ষা দিছা? মই পিলপিলিয়া হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দিছোঁ। হয়, তোমাৰ ৰিজাল্ট ভাল আহিছেনে? মোৰ ৰিজাল্টটো মই ভবা ধৰণে নহ'ল আৰু মই ইয়াতকৈও ভাল কৰিব পাৰিলোহেঁতেন। যদি চৰকাৰে পৰীক্ষাটো পাতিলেহেঁতেন তেতিয়া মই ইয়াতকৈও আৰু ভালদৰে কৰিব পাৰিলোহেঁতেন। ইয়াত মই মামাক দোষ নিদিওঁ, ইয়াত মই বহুতে মামাকে দোষ দিছে কিন্তু মই নিদিওঁ। ইয়াত মই কৰোণা ককাকহে দোষ দিম। কৰোণা ককা নাহিলে এইবোৰো নহ'লেহেঁতেন আৰু তেতিয়া পৰীক্ষাটোও মোৰ ভালদৰেই হ'লহেঁতেন। হয়, তোমাৰ পাৰ্চেণ্টেজ কিমান? মোৰ পাৰ্চেণ্টেজ 99.9%। হয়, তুমি এই মেট্ৰিক পৰীক্ষাৰ আগত পঢ়াত কিবা অসুবিধা পাইছিলা নেকি? হয়, মোৰ মেট্ৰিক পৰীক্ষাৰ আগতে বহুত অসুবিধা পাইছিলোঁ আৰু আমাৰ দেউতাৰ চাকৰি নাছিল আৰু আমাৰ ঘৰত কাৰেণ্টটো নাছিল বাবে মই জোনাকী বৰুৱাৰ পোহৰত, জোনৰ পোহৰত, ধূপৰ পোহৰত পঢ়িছিলোঁ আৰু ৰাস্তাতে কিছুমান মানুহে চিগাৰেট খাই গ'লে তাৰ পোহৰতেও মই পঢ়িছিলোঁ। হয়, এতিয়া আমি গম পালোঁ যে তোমাৰ আগতে পঢ়োঁতে কিমান কষ্ট হৈছিলে। এতিয়া মই তোমাক এটা শেষ প্ৰশ্ন সুধিম। তোমাৰ এই সফলতাৰ আঁৰত কোনোবা আছে নেকি? মোৰ সফলতাৰ আঁৰত জোনাকী পৰুৱা আৰু জোনবাই, চিগাৰেট, ধূপৰ পোহৰ এইবোৰে আছে মোৰ সফলতাৰ আঁৰত। এইবোৰ নাথাকিলেহেঁতেন তেতিয়া মই সফল হ'ব নোৱাৰিলোঁহেঁতেন। হয়, নিশ্চয়। আৰু আমি এইটো শুভেচ্ছা কৰিছোঁ যে তুমি আৰু আগুৱাই যোৱা। ধন্যবাদ। আজিলৈ ইমানে। আৰু আপোনালোকে চাই থাকিব পিৰিকপাৰাক নিউজ। ধন্যবাদ।